गनी ये दिखाओ दिखाओ ये मेरे का सामने के लिए आया সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি যাবলৈ ওলাইছোঁ মই ঘৰলৈ বুলি দিল্লীটো আছাম আৰু ঘৰলৈ যাম যেহেতু এটাতো ভিডিঅ' বনাব লাগিব ন ভিডিঅ' দেখুৱাই যাম কেনেকৈ যাওঁ আৰু মোৰ লং জাৰ্নিটো চাবলৈ নাপাহৰিব দেই চাই থাকিব শেষলৈ এয়া মেট্ৰ' ষ্টেচন আৰু মেট্ৰ' ষ্টেচনত আহিয়ে দেখিলোঁ মেট্ৰ'খন আহি পালে আৰু এতিয়া মেট্ৰ'খন উঠিম আৰু এয়া মেট্ৰ'ৰ পৰা নমাৰ পিছত অলপমান বহিলোঁ ভাগৰ লাগিলে আৰু এতিয়া যামগৈ এয়াৰপৰ্ট এয়াৰপৰ্ট আহি পালোঁ আৰু এয়া দিল্লী এয়াৰপৰ্ট দেই দিল্লী টু আছাম আৰু এয়া চাওক দিল্লী এয়াৰপৰ্ট মই অকলে খোজকাঢ়ি গৈ আছোঁ মোৰ লগত কোনো নাই দেই আৰু এয়া চাওক এয়াৰপৰ্ট দিল্লী আৰু এতিয়া মই ভিতৰত সোমাম আৰু এতিয়া মই ভিতৰত সোমাই দেখিলোঁ মানুহ বহুত ৰৈ আছে আৰু যিহেতু মই ফ্লাইটখন মোৰ একচুৱেলি 9টা বজাতহে আছে কিন্তু মই আহিলোঁ 6টা বজাত যেহেতু সোনকালে আহিলোঁ অলপমান অপেক্ষা কৰিব লাগিব সেইবাবে অপেক্ষা কৰি আছোঁ আৰু এতিয়া মোৰ ফ্লাইটখন একচুৱেলি বহুত লেট হ'ব আধা ঘণ্টা লেট হ'ব বুলি ক'লে বৰ্ডিং আৰু এই অপেক্ষাৰ অন্তত বৰ্ডিং আৰম্ভ হ'লে আৰু ইয়াৰ লাইন চাওক বৰ্ডিঙৰ লাইন যিহেতু মই বহুত সময় ৰখিলোঁ 6টা বজাতে আহি পাইছোঁহি আৰু 9টা বজাত ফ্লাইটখন থকাবলৈ গ'লে কিন্তু এতিয়া আৰু আধা ঘণ্টা লেট হ'ব বুলি ক'লে সেয়েহে মই বহুত সময় ৰখিলোঁ আৰু এতিয়া আৰম্ভ হ'লে আৰু এয়া ফ্লাইটৰ ভিতৰৰ দৃশ্য সকলোৱে বেগবোৰ কেবিনত ৰাখিছে আৰু ময়ো ৰাখিলোঁ আৰু এতিয়া মই আজি কিন্তু বহুত খুচ কাৰণ মই উইণ্ড' ছিট পালোঁ বহুত দিনৰ মূৰত আৰু মই মোৰ জেগাত বহিলোঁ আৰু এয়া চাওক উইণ্ড' ছিটত পাই কিমান খুচ দেই বাহিৰৰ দৃশ্যটো চাওকচোন আজি ধুনীয়াকৈ খিৰিকীৰে ভিডিঅ' বনাব পাৰিম আৰু আপোনালোকক দেখাব পাৰিম বাহিৰৰ দৃশ্য এয়া চাওক বাহিৰৰ দৃশ্য আৰু মোৰ একচুৱেলি কেমেৰাটো ভাল নহয় কাৰণে এনেকুৱা দেখিছে মই ফ্লাইটৰ ভিতৰৰ পৰা ওপৰৰ পৰা তলৰ দৃশ্যটো দেখুৱাম কেনেকুৱা লাইটিং আজি মোৰ নাইটৰ প্ৰথমটো জাৰ্ণি ফ্লাইটৰ ভিতৰৰ পৰা মই আগতে দিনতে গৈছিলোঁ সদায় কিন্তু ৰাতি আজি প্ৰথম গ'লোঁ সেয়েহে এয়া লাইটিং দিল্লীৰ লাইটিং কেনেকুৱা লাগে দেখাম বাৰু আপোনালোককো আৰু এতিয়া গৈ আছোঁ বহুত জোৰকৈ চলিছে ফ্লাইটখন এতিয়া চাগে ওপৰলৈ উঠিব এয়া হৈছে দিল্লী এয়াৰপৰ্টৰ ভিউজ চাওক কেনেকুৱা লাইটিং আৰু এতিয়া ওপৰত গৈ আছে এয়া অলপকৈ ওপৰত গৈ আছে আৰু এয়া ওপৰৰ পৰা চাওকচোন অকণমান ওপৰৰ পৰা এইখিনি আৰু বহুত ওপৰৰ পৰাও দেখাই আছোঁ বাৰু আৰু এয়া অকণমান ওপৰত গ'লোঁ অকণমান ওপৰত যোৱাৰ পিছত এইটো আৰু এইখন হৈছে দিল্লী এয়া চাওক দিল্লীৰ নাইট ভিউজ কেনেকুৱা আৰু এনেকৈয়ে গৈ আছোঁ ফ্লাইটখনত বহি আৰু এনেকৈ বহি থাকিব লাগিব 2 ঘণ্টা তেতিয়াহে গৈ পাম অসম আৰু মই যিহেতু ফ্লাইটখনৰ পিছফালে বহিলোঁ সেয়েহে ফ্লাইটখনৰ পাখিখনৰ সেই লাইটটো জ্বলি আছে দেখিছেনে পাখি বুলিয়ে ক'লোঁ আৰু এনেকৈয়ে বহি গৈ পাম অসম আৰু আজি যিহেতু মোৰ নাইট জাৰ্ণি প্ৰথম দিল্লী টু আছাম সেয়েহে মই আজি প্ৰথমটো ব্লগ বনালোঁ নাইটৰ এয়া ভিউজ বহুত ওপৰলৈ আহিলোঁ সেইবাবে সৰু দেখিলে লাইটিংবোৰ আৰু এতিয়া চকুৰে মনিব নোৱাৰা হৈ যাব আৰু এতিয়া আৰু অকণ ওপৰত আহিলোঁ সেয়েহে মই এয়া দেখালোঁ কেনেকুৱা সৰু দেখিলে ভিডিঅ'টোত চাওকচোন কিমান সৰু এইবোৰ লাইটিং আৰু এনেকৈয়ে মই আহি এতিয়া আহি পালোঁ গুৱাহাটী এয়া গুৱাহাটীৰ দৃশ্য এয়া হৈছে গুৱাহাটী এয়াৰপৰ্ট আৰু এতিয়া বাজিলে ৰাতি 12টা যিহেতু আমি ৰাতি 9:30 উঠিছিলোঁ আৰু এতিয়া 12টা বাজিলে সেয়েহে মোক বহুত ভোকো লাগিছে আৰু এতিয়া কিবা খাব লাগিব আৰু এইফালে সকলোৱে বেগবোৰ লৈ আছে নিজৰ আৰু এতিয়া ময়ো বেগখন ল'ম বাৰু আৰু মই ৰাতি অলপ টোপনি মাৰিলোঁ সেয়েহে
মোৰ দৃশ্যটো চাব দেই। এয়া দৃশ্য টোপনি মাৰিলোঁ, সেয়েহে মানে অলপ কেনেকুৱা হৈ গ'ল আৰু একো নাই দিয়া। এতিয়া নুমিম ৰ'ব। আৰু এতিয়া মই ফ্লাইটখনৰ পৰা নুমিলোঁ আৰু নুমাৰ পিছত এয়া দৃশ্য, এইখন ফ্লাইটতে মই আহিলোঁ। আৰু এতিয়া মোক বাছখন আহিছে, ৰ'ব দেই, বাছখনত উঠিলোঁ। আৰু এইফালে ময়ো বাছখনত উঠিলোঁ আৰু লগতে বহিবলৈ ছিটো পালোঁ। আৰু এতিয়া বাছৰ ভিতৰৰ পৰা এই বাহিৰখন চাওকচোন, বাহিৰখন ৰাতি 12টা বজাত কেনেকুৱা দেখে এই ফ্লাইটখন। আৰু এইফালে মই বহিলোঁ আৰু পিছফালেই দুজন বহিছে। এইফালে সকলোৱে অহা হোৱা নাই, সেইবাবে বাছখন অকণমান সময় ৰখি আছে। সেইফালৰ পৰা আহি আছে আৰু বাছখন এতিয়ালৈ ভৰ্তি হোৱা নাই, সেইবাবে ৰখিছে। আৰু এতিয়া যিহেতু সকলোৱে উঠিলে বাছখনত, সেই বাছখন এইবাৰ যাব আৰু নমাৰ পিছত দেখাই আছোঁ। আৰু এতিয়া মই নামিলোঁ বাছখনৰ পৰা আৰু নমাৰ পিছত এয়া হৈছে গুৱাহাটী এয়াৰপৰ্ট। আৰু এতিয়া মই যাব লাগিব বেগ ল'বলৈ, সেয়েহে গৈ আছোঁ বেগ ল'বলৈ। আৰু এইফালে মই বেগ ল'বলৈ যাম মানে মানুহৰ ভিৰ, চাওকচোন মানুহৰ ভিৰ। আৰু মোৰ বেগখনো চাগে আহি পালেহি, ৰ'ব মোৰ বেগখন আহিলে নে চাওঁ, নে ক'ৰবাত হেৰালে। এইফালে বেগ আহি আছে, এইফালে গৈ আছে এইবোৰ বেগ, ৰ'ব মোৰ বেগখন আহি পালে, এইখন আহিছে, এইফালে দেখিছোঁ। এতিয়া বেগখন লৈ লওঁ আৰু বেগখন লোৱাৰ পিছত দেখাই আছোঁ। ময়ো বেগখন লৈ বাহিৰত ওলাই আহিলোঁ আৰু এইফালে ওলাই আহি দেখিলোঁ মানুহজন, সেইজন ৰখি আছে দেই, মোৰ মানুহজনে মোক দেখি হাঁহি আছে। সেইজন চাওকচোন কেনেকুৱা হাঁহিছে বাৰু, এইফালে কেনেকুৱা হাঁহি আছে এইজন। আৰু এইফালে মই মোৰ বেগখন তেওঁক দি দিলোঁ, সি ল'লে পিঠিত। আৰু এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি। এতিয়া ৰাতি বাজিছে 12:30 আৰু সেয়েহে আমি এখন কেব বুক কৰিব লাগিব। আৰু মানুহজনে মোৰ এখন হোটেল বুক কৰিছে বাৰু, সেয়েহে আমি হোটেলত যাম। এয়া আমাৰ কেবখন আহি পালে আৰু এতিয়া আমি হোটেললৈ বুলি গ'লোঁ। আৰু নেক্সট দিন এয়া ৰাতিপুৱা সকলোকে গুড মৰ্ণিং। এয়া আমি দুজন গৈ আছোঁ খোজকাঢ়ি। এতিয়া এখন কেব বুক কৰিব লাগিব ঘৰলৈ যাবলৈ। আৰু যিহেতু আমাৰ বহুত দূৰ হয় ঘৰ, সেয়েহে আমি এয়া কেব বুক কৰিলোঁ আৰু দুজনে গৈ আছোঁ। এইফালে মোৰ মানুহজনে মোক চাই আছে ভিডিঅ' বনোৱা, হাঁহিছে মোক দেই ভিডিঅ' বনোৱা দেখি। আৰু এইফালে গৈ আছোঁ। আৰু এতিয়া বাজিছে ৰাতিপুৱা 6টা আৰু 6টা বাজিলে মানে আৰু আমি গৈ পোৱাতে লাগিব 3 ঘণ্টা। ঘৰ গৈ পাম 9টা বজাত, সেয়েহে ওলালোঁ। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।